নমস্কাৰ আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট আৰু মই হেমন্ত ৰাজা চীনে বাংলাদেশৰ সামৰিক শক্তি প্ৰদান কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ভাৰতৰ বিৰুদ্ধে বাংলাদেশে আক্ৰমণাত্মক মন্তব্য আগবঢ়োৱা আৰু এবাৰ বাংলাদেশৰ এগৰাকী সাংসদে কৈয়ে দিলে যে ভাৰতে ক্ষমা খুজিব লাগে বাংলাদেশক আৰু এতিয়া যেন দেখিবলৈ পোৱা গৈছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু ভাৰতৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱা ইতিমধ্যে চীনে যেতিয়াই সামৰিক শক্তি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ দৰে এক তথ্য পোহৰলৈ আহিছিল আৰু তাৰ পাছতেই বাংলাদেশত চীনে বাহৰ পতাৰ দৰে এটা কথা উল্লেখ কৰা হৈছিল আৰু য'ত দেখিবলৈ পোৱা গৈছে বাংলাদেশেও ভাৰতক এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু তাৰ পিছতে এইবাৰ বাংলাদেশৰ এজন সাংসদে ভাৰতৰ বিৰুদ্ধে আগবঢ়ালে আক্ৰমণাত্মক মন্তব্য আৰু ভাৰতক ক'লে ভাৰতে ক্ষমা বিচাৰিব লাগে বাংলাদেশক এটা আশ্চৰ্যজনক কথা পুনৰ কোৱা দেখিবলৈ পোৱা গৈছে আৰু বাংলাদেশক কিয় ভাৰতে ক্ষমা খুজিব লাগে তাক লৈ এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে কিয় বাংলাদেশৰ মুখত এতিয়া ভাৰত বিৰোধী মন্তব্য দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে যেন এটাই ইংগিত বহন কৰিছে বৰ্তমান সময়ত ভাৰত আৰু বাংলাদেশৰ মাজত যেন উত্তেজনা যে বৃদ্ধি পাব ধৰিছে সেই কথা কিন্তু সাংসদগৰাকীৰ মন্তব্যৰে এক প্ৰকাৰে নিশ্চিত কৰিছে য'ত বাংলাদেশৰ পৰা এনে ধৰণৰ স্পষ্ট বাৰ্তা প্ৰকৃততে কোৱা দেখিবলৈ পোৱা নগৈছিল কিন্তু এতিয়া এই বাৰ্তা দেখিবলৈ পোৱা গৈছে যে ভাৰতে বাংলাদেশক ক্ষমা খুজিব লাগে আৰু ইয়াৰ উপৰিও কেইবাটাকৈ দিশত আগবঢ়াইছে বিস্ফোৰক মন্তব্য এতিয়া যেন ভাৰত আৰু বাংলাদেশৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পাব ধৰিছে আৰু এই সন্দৰ্ভত সাংসদগৰাকীয়ে কিয় এনে ধৰণৰ মন্তব্য আগবঢ়ালে তাক লৈ আমি সবিস্তাৰে জনাম পিপলছ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আৰু বাংলাদেশৰ যিগৰাকী সাংসদ আছে সেই সাংসদগৰাকীয়ে একমাত্ৰ ভাৰতে ক্ষমা খোজাৰ কথাটোতে ক্ষান্ত হৈ নাথাকি অন্যান্য কেইবাটাও দিশতো আগবঢ়াইছে বিস্ফোৰক মন্তব্য আৰু যিকেইটা মন্তব্য শুনাৰ পিছতে ভাৰতৰ বিৰুদ্ধে যে এটা সবল স্থিতি গ্ৰহণ কৰিছে বাংলাদেশে তাৰ কিন্তু নিশ্চিত ইংগিত পোৱা গৈছে মই সবিস্তাৰে জনাম পিপলছ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক গ্ৰাফিক্স প্লেটৰ মাধ্যমত আৰু গ্ৰাফিক্স প্লেটৰ মাধ্যমত